চেলিব্ৰিটি আহিছে হা চেলিব্ৰিটি এদিনৰ ভিতৰতে লাখ লাখ ভিউ কেলে আকৌ বোলে হেৰিলে গ'ল কেঞ্চেল কৰি দিলোঁ না ঘপককৈ চেঞ্জ হৈ মায়তীয়া আনি নি যাম এতিয়া ওচৰা ওচৰি পাইছোঁহে আৰু 5 কিলোমিটাৰ আছে দেখোন আৰু আছে মায়তীয়ালৈ অলপ হেৰিমান আছে 50ৰ ওচৰা-ওচৰি আছে অঁ ৰাস্তা ভাল 50 হ'ব এই ল'ৰাকেইটা কেলা কেতিয়া ওলাই আহিলোঁ কোনকেইটা এই ল'ৰাকেইটা তেল ভৰাই আছিলে অঁ অঁ সেইখন গাড়ীখন বেলেগহে আছিলে কেলা এইখন নি আমি ৰিয়ালিৰ পৰা আহি আছোঁ এতিয়া আনিনি ফালে গৈ আছোঁ পৰিৱেশটো এবাৰ বিচাৰিছোঁ আমাৰ উপভোগ কৰা আনি নিচিনা জেগাডোখৰলৈ এনেকুৱা এটা হাঁহি পোৱাটো বহুত ভাল কথা মানে আমাৰবিলাকৰ কাৰণে পৰিৱেশবিলাক দেখুৱাই লৈছোঁ ৰিয়ালিৰ পৰা আনিনি প্ৰায় 90 কিলোমিটাৰমান হ'ব এই ৰাস্তাটো আহি আছোঁ 3 ঘণ্টামান সময় লাগিব বাৰু এনেকৈ পাহাৰীয়া ৰাস্তা মানে আহি থকা মজাটো অলপ বেলেগ অলপ সুকীয়া ওপৰত দেখিছে আপোনালোকে ৰাস্তা বনাই এবাৰ যদি তললৈ দেখাওঁ ৰাস্তাবোৰ কেনেকুৱা অকোৱা পকোৱা মাজে মাজে এনেকুৱা অলপ অলপ ক্লাছ থাকিবই আৰু পাহাৰীয়া ৰাস্তা যেতিয়া
আমি আনিনি পামগৈ আৰু আধা ৰাস্তাত কিমান দূৰ আছে আৰু আনিনিলে 10 মিনিটৰ নাই 10 কিলোমিটাৰ নাই 8 কিলোমিটাৰ আছে অলপ ৰখি লৈছোঁ হা হৈ গ'ল আমি আহি আনিনি পাই গ'লোহি এইটো আনিনি ভিউ পইণ্টে আৰু আনিনি ভিউ পইণ্ট বুলি ক'ব লাগিব এতিয়া আমাৰ ইয়াত দুখন বাসন্তী ISD আৰু এক্সপালছ এইটো ৰাস্তাটো আৰু দেই এই পাহাৰটো আমি কিমান দূৰত লাগিছিলে এতিয়া কিমান ওচৰত থা ভাল দূৰ আহিলোঁ মানে এই বৰফৰ কথা আছে বৰফৰ পাহাৰটো আমি এতিয়া মেগী অলপ খাই ল'ম মেগীটো দেখুৱাই দিয়া মেগী এইখিনি মেগী হৈ আছে নাই মোৰ সন্দেহ আছে বাৰু আমি মেগী কালি দিনতে লোৱা ন কালি দিনত লোৱা কালি দিনত লোৱা বেয়া হ'ব নালাগে বাৰু বেয়া হ'ব নালাগে কিন্তু ঠাণ্ডা ল'ৰা বেয়া হোৱা নাই ঠাণ্ডা হৈ গ'ল মানে বস্তুটো এইকেইটা খুলি দেখাই দিয়া তিনিটা মেগীহে আছে এইটোতো গোটা মাৰিলে আৰু তেওঁ খাব পৰা হৈ আছে আৰু খাব পৰা হৈ আছে মেগীটো খাই লওঁ আমি চিউচু ন এইটো চাই আৰু এইটো খুলি পেলাই চাই তই এইখনে খাইছিলি অঁ এবাৰ ওপৰৰ ভিউটো দেখাই দিওঁ ন ওপৰৰ পৰা এবাৰ ওপৰৰ পৰা দেখাই দিছোঁ এইটো ৰাস্তাইদি আমি আহিছোঁ এখন নদীখন আকৌ আমি এনেকৈ চিধা যামগৈ এইফালেদি এতিয়া আমি ক'ত পাইছোঁ আনিনিৰ পৰা আহি আছোঁ আনিনিৰ পৰা মানে আগলৈ গৈ আছোঁ আনিনি টাউন ক্ৰছ কৰি এতিয়া আমি গৈ আছোঁ আচিছো একেবাৰে লাষ্ট ভিলেজ আমি তালৈ গৈ আছোঁ ইফালে চাইনা বৰ্ডাৰ আৰু চাইনালৈ যাব নোৱাৰিম নহয় ভাই ঘৰত বহুত কাম আছে ডাউনলৈ আহি আছোঁ সেয়া আমাৰ বসন্তীকেইখন আমাক একদম ধুনীয়াকৈ চাট দি আছে দেই ইয়াত লাষ্ট তেল ডিপুটোত আমি তেল ভৰাই ল'লোঁ তেল পূৰা ফুল টেংকি কৰি লৈছোঁ ন এতিয়া আমাৰ টেনশ্যন নাথাকে আৰু এবাৰ মোক দেখাই দিয়া ইয়াত দেখিব লাগিব না এইটো জেগা ওপৰৰ পৰা আহি আছোঁ সেই পাহাৰবিলাকৰ পৰা আহি আছিলোঁ এতিয়া যাম আমি এনেকৈ গৈ কোনটো পাহাৰত আকৌ অফে হৈ গ'ল যে নিজে নিজে গেলা এই ভিডিঅ'টো ছেভ হ'ব নাই বাৰু এতিয়া অফ নাই হোৱা এইটো চা হৈ আছে অঁ জাষ্ট মানে হেৰিটো স্ক্ৰীণখন অফ হৈ যায় কোনটো পাহাৰলৈ যাম দেখা দে কোনোবা এটা পাহাৰলৈ যাম কোনোবা এটা পাহাৰলৈ যাম এতিয়া ইয়াৰ পৰা কৈ দিব নোৱাৰিম কোনটো পাহাৰ হ'ব চাগে ইয়াত মোবাইলৰ কোনো ফটো মৰাৰ বাহিৰে বেলেগ মোবাইলৰ কাম নাই মোবাইলটো ফটো মাৰিবলৈ অনাহে আৰু BSNLটো অলপ পায় জেগাই জেগাই অনলি BSNL ব্লেকত BSNL চিম এটা উলিয়াই ল'ম নেকি আনিনিতে উলিয়াই ল'ব লাগিব বাকী এতিয়া আমি গৈ থাকিম আৰু বাকী দেখুৱাই থাকিম মাজে মাজে দেখুৱাই থাকিম ষ্টে টিউন এতিয়া আমি আচিছলৈ গৈ আছোঁ মাজতে এটা ধুনীয়া জেগা দেখিছোঁ ইয়াতে অলপ ৰখিছোঁ পাহাৰৰ ভিউটো চাওক কেনেকুৱা অনুভৱ অচম ন ইয়াতকৈ নোৱাৰি
পৃথিৱীখন বহুত ধুনীয়া টাৱাৰ এটা আছে তাত কিন্তু সেইটো BSNL হ'ব অঁ কোনটো একদম চিধা চাম নাকক মানে অঁ কিবা টাৱাৰ এটা আছে BSNL সেইটো BSNL থাকিলে না জিঅ'টো ইয়াত নাপায় আম্বানী নাই পোৱা না ইয়াত আম্বানী পোৱাহি নাই সেই বৰফটো দেখা নাই সেইটো পাহাৰে বৰফ আছে তেতিয়া অঁ বৰফ পৰি আছে অলপ চলপ মাজুলী বেলেগ থাকে লৈ যাম নেকি আজাও हम फ्रेंडली है आ जाओ हम फ्रेंडली আমাৰ তাত অসমত নাই অসমীয়া বুজি নাপায় বোলে আছো আমাৰ তাত যেনেকৈ কয় কুকুৰবিলাকক কয় যেনেকৈ ফ্ৰেণ্ডলি বুলি আমাৰ ইয়াত আমি কুকুৰবিলাক ক'ব লাগিব আমি ফ্ৰেণ্ডলি হয় এতিয়া আমি জেগা এটাত পাইছোহি নামটো দীপলিন নে কি দীপলিন নে দীপলিন এনেকুৱা কিবা আছিলে নামটো পাহৰিছোঁ বাৰু আশীছৰ পৰা আগত সেইটো অলপ লেফ্ট চাইডে বাইককেইখন ৰখাইছোঁ ইয়াতে অলপ নদীখন কাষতে বৈ আছে আমি অলপ দেৰি ৰখিছোঁ একদম এটা ধুনীয়া জেগাত আছোঁ য'ত নেটৱৰ্ক নাই কোনো চিন্তা নাই বৰ ধুনীয়াকৈ ৰখিব পাৰি মজাকৈ ৰখিছোঁ অলপ সময় এই পাহাৰকেইটাত বৰফ পৰি আছে অলপ বৰফ পৰি আছে হা অঁ এইবোৰ পিকনিক খোৱা জেগা এইবিলাক পিকনিক স্পট কিবা এটা ভাল লাগিছে কিন্তু দেই অকণমান ক'লা হৈছোঁ আৰু ঘূৰি উপায় নাই কিবা এটা কৰ উপকূলে আজি শনিবাৰ বৃহস্পতিবাৰে ৰাতিপুৱাই যি গা ধোৱা আৰু আজিলৈ কাইলৈকে নুধুম চাগে কাইলৈ ৰাতি চাগে ঘৰ পামগৈ চাগে কেইটা বজাত পৰা নাজানো কিন্তু ইয়াত এইটো ঠাণ্ডাত নোৱাৰি আৰু এইটোতো বহুত গৰমেই ইয়াত কেনেকৈ ধুম বাৰু গাটো নোৱাৰি গৰম দিনত ধোৱা হ'লে এইখিনি পানীততো ধুনীয়াকৈ গা তেতিয়া কিবা এটা ভাবিব পাৰি কিন্তু এইটো নোৱাৰি এয়া আমাৰ উপকূল প্ৰতিমাৰ অনুভৱ ব্যক্ত কৰিলে ভুলতে ভুল কৰিব নোৱাৰি বাৰু এইখিনিতে অলপ এৰি দিছোঁ আকৌ ভাল জেগা দেখিলে দেখুৱাম আৰু आज उनसे मुलाकात होगी ना फिर हमने सामने बात होगी क्या पता ऐसा ভাল দিয়া আকৌ নদী শব্দটো পানীটো শব্দটো বৰ ধুনীয়াকৈ আহি আছে আকৌ ইয়াতকে জীৱনৰ কি লাগে কি লাগে তৰা কিবা লাগে নেকি নালাগে আৰু নালাগে দেই নালাগে
পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতা নুবগাবলৈ লতা নুবগাবলৈ টান ঐ বুঢ়িয়া হাতীকো বলাব পাৰো মই বলিয়া হাতীকো বলাব পাৰো মই তোমাক নুবলাবলৈ টান আমি এতিয়া আশিছলৈ গৈ আছো লাষ্ট ভিলেজখনলৈ অকণমান ৰখিছো আৰু নদী কে और বৰফ থকা পাহাৰটো পাৰ হৈ দিয়াৰ লগে লগে চাইনা সেয়া পাৰ হ'লেই চাইনা নে চকুৰটো যোনটো কেমেৰা আহিব নোৱাৰে না চকুটো 1080 নে কিমান মেগা পিক্সেল ন এইটোতো ধৰা কিমান হ'ব ন তেওঁ দেখুৱাই দিছোঁ আৰু গৈ থাকোঁ আৰু ক'ত ৰখিম আমি নাজানো আশিছতকেও আগত নোৱাৰিম চাগে চাইনা সোমাই যাব লাগিব না খালি ৱাটাৰফলটো জাষ্ট আগত আছে মানে টাউনখন পাৰ হৈ পেলাই টাউন নহয় একচুৱেলি ভিলেজ বস্তি হয় বস্তি পাৰ হৈ পেলাই ৱাটাৰফলটো পাৰ ইয়াত মোবাইলৰ নেটৱৰ্ক নাই কিবা নাই একোৱেই নাই আমাৰ ওচৰত আমি মানুহক সুধি সুধি গৈ আছোঁ আৰু এতিয়া আমি আছোঁ দামবিন মানে ইয়াত আশিছৌ ভিলেজ বুলি কয় দামবিনকে আশিছৌ বুলি কয় আশিছৌকে দামবিন বুলি কয় এখন লাষ্ট ভিলেজ হয় ইয়াৰ পিছত চাইনা আমি ইয়াত আহি পাই গ'লোহি বাকী পৰিৱেশটো দেখাই আছোঁ ইফালে বৰফ পৰি আছে সেইটো পাহাৰত এই পাহাৰটোৰ ওপৰতো বৰফ পৰি আছে এইফালে আমাৰ বাইক দুখন ৰৈ আছে আৰু মানুহ দুটা উপকূল প্ৰতিম কিবা ক'বা নেকি ঠাণ্ডা পৰিছে ন অলপ অলপ বৰষুণ দিছে কিনকিনীয়া বৰষুণ এজাক অকণমান পাইছোঁ আৰু এইখনেই লাষ্ট ভিলেজখন বাকী সিটো পাৰে সেয়া চাইনা চেলুট টু হিৰো এক্সপালছ আৰু ESD ৰোডষ্টাৰ আমাক ইমান দূৰ পোৱালেহি একদম লাষ্ট ভিলেজলৈকে ন সেইটো মেনশ্যন কৰিম বাৰু আমি ষ্টৰিত হিৰো আৰু ESDক ন বাকী আৰু অলপ পাছত লগ পাই আছোঁ দেখাই আছোঁ জেগাবোৰ আন্ধাৰে হ'ল কেইটা বাজিল 3:41 মানে 4টাই বাজিলে আজি আমি ইয়াতে থাকি দিম ইয়াতে ক'ৰবাত বিচাৰিব লাগিব IDBP কেম্প আছে থাকিব লাগিব ঠিক আছে ইণ্ডিয়াৰ লাষ্ট ভিলেজখনত আমি পাপনৰ গান শুনি আছোঁ উৰি গুচি যায় পায়ো হেৰুৱাই মোৰ উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই গুণৰে আমি ক'ত আছো এইটো নাজানো
অঁ সেইটো কথা কৈ দিছোঁ আমাৰ নিজৰ স্থিতি আমি নিজৰ নাজানো আমি ক'ত আছো থাকিম আৰু সেই ক'ত থাকিম বাইককেইখন এয়া বাইকতে টেণ্ট আছে ক'ৰবাত পাৰি দিম ক'ৰবাত পাৰি দিম টেণ্টটো কিন্তু খোৱাটো আমি যোগাৰ কৰিব লাগিব আমাৰ দিদি আছে না গেছ আছে কিন্তু পেন নাই আমি মানে হেৰি কৰিবলৈ উতলাবলৈ বস্তু যি হওক মেগীয়ে হওক ভাতেই হওক কিবা কিবি দিদিক পাই যাম ন আমি দিদিক এগৰাকী দিদিৰ লগত চিনাকি হৈছোঁ অলপ দেৰি আগত দিদিয়ে অলপ দেৰিলৈকে থাকিম বুলি কৈছে মাতি দিলে হ'ব বুলি কৈছে আৰু দিদি ঘৰতে থাকিম এইবোৰ আনপ্লেন মানে পুৰা আনপ্লেন মানে একো প্লেন নাই এতিয়া ক'লৈ যাম এইটো চিধা ৰাস্তা হয়তো আমি চিধাও যাবগৈ পাৰোঁ ৱাটাৰফললৈ 18 কিলোমিটাৰ আছে যামেই ৰাতি হ'লেও আমি যাম আমি দুখিত এই কেমেৰাটো সেইখিনি ওলাব কেমেৰাটো উলিয়াব নোৱাৰিব পাৰোঁ মোবাইলত যদি ওলাই কেনেবাকৈ দেখাম কিন্তু আমি যাম ফ্লাছ মাৰি হ'লেও দেখাম এইবোৰ স্মৃতি এইবোৰ সাঁচি ৰাখিছোঁ আৰু হৃদয়ৰ কোনোবা এটা কোণত ফেব্ৰুৱাৰী মাৰ্চত এইখিনি চালে মনটো ভাল লাগে সেই ডাৱৰখিনি যে এতিয়া এইখিনি আমাৰ বৰ্তমান ইয়াৰ পৰা যোৱাৰ পাছত আমাৰ মানে আমাৰ কাৰণে অতীত হৈ যাব না স্মৃতি স্মৃতি সেই ডাৱৰখিনি আগত যে কিমান বৰফ আছে সেই ডাৱৰখিনি আগত অলপ দেৰি আগত দেখাওঁতে মই বহুত বৰফ আছিলে কিন্তু বৰ্তমান একো বৰফ চৰফ একো নাই ডাৱৰে ঢাকি ৰাখিলে কাৰণ এতিয়া 5টামান 4-5টা বাজিলে আৰু এইফালে বৰফ আছে ওপৰত সেয়া বৰফ একদম সন্মুখতে বৰফ সেয়া ইয়াত বহি আছো এয়া পাপনদা বাজি আছে আমাৰ পুৰা পাপনদা বাজি আছে ভগা মোবাইলত বাজি আছে তথাপি বাজিছে না এইটো অকল গান শুনিবৰ কাৰণে গান শুনিবৰ কাৰণে আনিছো না এইটো আমি একেবাৰে লাষ্ট ভিলেজখনৰ এটা মানে কেম্প চাইট পাইছোঁ কেম্প চাইট পাই ইয়াত ৰখিছোঁ কেম্পিঙৰ জেগা আছে দেখাই আছোঁ জেগাটো মই বিদেশত আপোন মানুহৰ নিচিনা লাগে এনেকে অসমীয়া শুনিলে বিদেশত আপোন মানুহৰ নিচিনা লাগে সেইটো জেগাত দেখাই আছোঁ এখন ছাইডত নৈখন আছে সেইটো টেণ্ট পাৰি থাকিব পাৰি ইয়াত আমি থাকিম খোৱা বোৱাৰ ব্যৱস্থা সেই ওপৰত তাতে আছে কৈ দিলেই হ'ল আৰু টেণ্টটো লগাই মেলি বিন্দাছ থাকিব লাগে একদম ধুনীয়া এটা পৰিৱেশ ইয়াতে আমি ৰাতি থাকিম लखन भाई हम वीडियो कर रहे हैं हाँ ইয়াতে আমি ওপৰতে পাই ল'ব লাগিব এতিয়া ইমান ঠাণ্ডা নাপাওঁ আৰু স্লিপিং বেগ আছে লগত এতিয়া এইটো এটা টেণ্ট এখন ব্ৰিজ এখন আছে সৰুকে এইফালেও যাব পাৰি ইয়াত বহিবলৈ চেয়াৰ আছে এটা ধুনীয়া পৰিৱেশ আৰু এটা ধুনীয়া পৰিৱেশ আমি দাদা এজন লগ পাইছো আপোনাৰ ঘৰটো ক'ত আছিলে তিনিচুকীয়া এই একদম মানে ওচৰৰ মানুহ পাই গলো দেই এয়া বৰফৰ কেতিয়া ফটো পৰহি এই গছজোপা আছে এতিয়া চোৱাগে এই গছজোপা আচ্ছা পুৰা বৰফ পৰি আছে পুৰা বৰফ জেগাটো চানা এইটো ৰাতিপুৱা ফটো নে কেতিয়া ফটো এইটো এই বৰফ পৰি থাকোতে 8-9 বজাত ৰাতিপুৱা এই পৰি যাবলৈ আছে নেকি কেনেবাকে কালি ৰাতিপুৱালে পৰি যাব কালি ৰাতিপুৱালে কেনেবাকে পৰি যাবলৈ আছে নেকি আচ্ছা বৰষুণ পৰিলে মানে পৰিব পাৰে বৰষুণটো অলপ চলপ পাইছো কিন্তু ৰাস্তাত অলপ চলপ পৰি আছে আৰু বৰষুণ 3 দিন মান হ'লে মানে কন্টিনিউ তাৰ নেক্সট 2 দিনত পৰি যায় বৰফ আচ্ছা অকমান মিছ গ'ল তাকে মই দুদিনৰ লেট হৈ গ'ল আৰু ঠিক আছে ধুনীয়া পৰিৱেশ
তোমালোক গোলাঘাটৰ ন? গোলাঘাট গোলাঘাট তেখেতৰ ঘৰ তিনিচুকীয়া এই ওচৰ